কাৰণে গাছ মই মানুহ খালে ফেলা মুড়িয়া তই খাওঁ দি খাওঁ নেকি নাখাওঁ 1 2 3 ভাত চাত খাওঁ নে ভাত খাওঁ নে তাতে খাবি যাওঁ এই কালি মই ভিডিঅ' চিডিঅ' নকৰোঁ না মই ভিডিঅ' কৰবাক লাগি আনা নাই তোক মই লগত নিবি আনিছিলোঁ তই প্ৰত্যেকটো কথা মোক ইনচাল্ট কৰি আছা কিন্তু কথা Hey guys, good morning and welcome to my brand new vlogs. I hope আপোনালোক সকলো ভালে আছে। মাঘৰ বিহুলে বহুত বেছি দিন নাই, অতি কম দিন আছে আৰু এইদিন জানে আপোনালোক বহুত বেছি ঠাণ্ডা। এতিয়া মোটামুটি 11:30 মান বাজিল। এতিয়া ৰ'দ অকমা ওলাইছে চাওক আপোনালোকে। এতিয়া ৰ'দ দিছে আৰু ইমান সময় পুৰা কুঁৱলী হৈ আছিল। এতিয়া মই ধুনীয়াকৈ এক জেগাত যাই আছো আপোনালোক লৈ যাই আছো। ইটাকলি লগ কাকো পাও নাই, কম বাপ যদি পাও লৈ যাম। হা? বৰফা আহিলো কুমাৰী নাই। স্লো আহিলে কিবা খালি নাই? যাও লাগে শুনো মামাৰ লগত কথা দিছে আমিও যাম এইবিলাক জাগা যাবি ওলাবি শুনো মামাৰ যাবি গজকা যাতক কাম নিছে হাওৰা লৈ যাম দে এবাৰ গেলি দে ঐ গদাৰখন ঐ কি কৰিছা এনে ফুৰি আহ যাবি নি এক যায় ফুৰিব যাম মানুহ এটা লগ কৰিব যাম যাবি টাইম নাই হলেও খৰচ বহন কৰিব লাগে কি খৰচ কি খাবি তই তই খাবি কি এনে চব খাম মই কি চব খাবি শিখৰ খা তই চাওমিন টাউমিন চব খাম হয় নেকি যদি খোৱা যাম মোৰ লগত বস্তু এটা আছে খাব যদি খা তই খাব দিব পাৰো খা পিঠা লৈ আহিছো মই কথা আছে পিঠা লৈ আহিছো তাৰমানে যাতে যাই পেলাই কিবা খাব লাগিলে খাব পাৰিম ন হাপিনে পিঠা লৈ আহিছো এখন খা কেনে হৈছে টেষ্টটো কৰিছেচোন চাইটিকে পেলাইছা সাইটটো খাব নালাগে বেয়া আৰু কিয় কাৰণে এইটো কি বিহুৰ কি এডভান্স নাই বিহু এডভান্স হেপী মাঘ বিহু কেনে হৈছে হৈছে না বঢ়িয়া আছে পিঠা গৈ পিঠা খা হেপী হেপী বিহু আৰু গাইজ ফাইনেলি ওলালো ঘৰৰ পৰা গৰাক ল'লো মানে ই বাটতে বহি আছিল ধুনীয়াকৈ এক ল'লো মই এতিয়া যাম ফুৰিবা মানে নহয় মানুহ এটা লগ কৰিব যাম কিবা দৰকাৰ এটাও আছে আৰু ভাবিলোঁ বহুত দিন ভিডিঅ' বনোৱা নাই এটা ব্লগে বনাই যাওঁ আৰু এতিয়া যাই আছোঁ আৰু আপোনালোকক দেখাই আছোঁ আছা দে উঠি লৈ আহিছোঁ ৰ গৰাক তেল আলু ভৰি দি মোক ধুনীয়াকৈ দিছোঁ আলু তেল দি পৰকৈ দেৰি নকৰিব মোৰ কাম আছে কুইক একশ্যন এইখিনি কমে থাকে বাদ দে উপায় নাই আৰু এইগিলা এটা খাব নহ'লে আকৌ ঘৰ কেনে চলাব তেলৰ এই 100 গ্ৰামকৈ উলিয়াই আকৌ তেল ইনে পইচা নাই আকৌ কচম নাই এতিয়া পইচা পিছত দিম হ'ব না হা তাক পইচা হা মৰিম বুলি কৈছে তই এতিয়া পৰা আৰম্ভ হ'লে নেকি তই মেইন ৰাস্তা পোৱাই নাই তই এতিয়া পৰা আৰম্ভ হৈছে নেকি খাৱা আকৌ পালোঁ ময়ো ভাই লগ ধৰবা আৰু হাফ লিটাৰ তেল ভৰা পইচা দিয়াই নাই বাৰু পইচা নাছিল মোৰ তাত আৰু পইচা নাছিল কাৰণে তেল ভৰালোঁ হ'ব তোৰ নিচিনা চলি মই আমি চাইকেল লৈ গৈছিলোঁ গম পাইছা না কিয় ভাই কিয় ৰোকব লাগে আকৌ এইখিনি নামঘৰ চখা পাইছোঁ আহি কওঁ পানী বটল এটা একেটাই খাওঁ পগলা আহিছ তই ঘূৰি মই তই ক'ত যাব খুজিছ তই ঘূৰি খাবি তই হ'ব যৌ এলা এটা পানী বটল নাগে হ'ব গাড়ী চলো পাৰিবি না চলাবা চলো তেতিয়াহ'লে তই গাড়ী হৈ পেলাই পানী বটল কি খাব আহিছা হা নামখোলা চখা পাইছিলোঁ বামলা চখা পাই আকৌ পানী বটল লগা আহিছিল তাত আপোনাৰ স্বয়ম্ভু হৈ থাকি লাহে লাহে দিবা পাই মানে ইহঁতে একেবাৰে বৰ স্বয়ম্ভু ওলাইছে এইখিনি নামখোলা চখ পোৱাই নাই এবাৰ পানী বটল লগা হৈছে এবাৰ গাড়ী উঠি দিছা হ'ব তাতে খাবি যাওঁ ভাত খাওঁ নে তাতে খাবি যাওঁ মই ভিডিঅ' কৰবাক লাগি আনা নাই তোক মই লগত নিবি আনিছিলোঁ তোক মই ফুৰিব যাবা মোৰ লগতে নিবি আনিছিলোঁ মই কি পাম তই কি পাবি তই পাবি যাওঁ খোৰাপ দিবাতো দিম তোক মই হেলমেটটো বগৰলি ন তই ৰেষ্টেণ্ডাল দিয়া কৰি হেলমেটটো ধৰিব পাৰিলি হয় নে নলিয়াই চাল গৈছি না নাই যাওঁ এই কি বা পেললি হেলমেটডাল তই আহিকিয়া ব্যৱসায় লাইনৰ দৰকাৰ আছে সেইকাৰণে ইয়াতে আহি পেলাই আমি দুয়োটাই আলোচনা কৰা আছিল দিল টাইপৰ বস্তু আৰু মানে গাইছ সেইকাৰণে আহিলোঁ
ইমান ডাঙৰ মানুহ নহয় তই ইমান হাৱা কিয় জানো তই ডাঙৰ মানুহ নহয় হ'লেও মানে কিবা অলপ কথা পাতি বেয়া আহিব মানুহ তই প্ৰত্যেকটো কথা মোক ইনচাল্ট কৰি আছা কিন্তু গদা এই গদা আৰু এতিয়া আমি ধুনীয়াকৈ যাম ভিতৰত যাই আপোনালোকক দেখাম আৰু মানুহটো আগলৈ কম ৱেইট কৰোঁ আহিব মানে মানুহ এজন আৰু এজ ফাইনেলি আহি পালোঁ এতিয়া ধুনীয়াকৈ আমি যাওঁ মন্দিৰৰ ভিতৰত আৰু আপোনালোক দেখাই আছোঁ এই ক'ত যাই পেলাই এই ইতে নহয় অলপ পিছত খাম যচোন তই সিফালে যচোন আগে মন্দিৰটো দেখাই আহোঁ অডিয়েঞ্চে চাব খুজি আছে আগে মন্দিৰটোহে অলপ পিছত খাবি আছোন তই ধুনু অলপ পিছত ইতে নহয় অলপ পিছত আগে মন্দিৰটো সোমাই এটা সেৱা কৰাচোন ভগৱানৰ ভাৱ আৰু এইটো হৈছে মেইন গেইন আৰু ফাইনেলি আমি মন্দিৰ দৰ্শন কৰিলোঁ এতিয়া মানে অলপমান ইটো চাইডে ফুৰিব আহিছোঁ ধুনীয়া এটা পৰিৱেশ চাওঁ আপোনালোকে বহুত ধুনীয়া পৰিৱেশ আৰু এতিয়া তাৰমানে আমি অকণমান ব্ৰেকফাষ্ট নহয় চৰি ব্ৰেক ল'ম মানে অলপমান খাদ্য খাম হাবিনা পিঠা লৈ আহিছোঁ মন্দিৰত আহিনো কোনোবা হাবিনা পিঠা খাই নহয় তই কথাটো বুজি নাপা এয়া আমাৰ অসমৰ বিহুৰ পিঠা পনা এয়া খাব লাগিব মন্দিৰত আহি হাবিনা পিঠা খাই মই নহয় একো নহয় মই সেইকাৰণে মানুহক খাম মই মানুহৰ আগত সেইকাৰণে খাওঁ নাই সেইকাৰণে কৈছোঁ মই মানুহক খাওঁ নাই ফেলা মুড়িয়া তই খাওঁ দি খাওঁ নেকি নাখাওঁ আৰু মই জেপৰ ভিতৰত ভয় লৈ আছোঁ আপোনাৰ ভিতৰত ভাঙি মন্দিৰত আহিনো কোনোবা পিঠা খাই নে মানে ঘৰ আজি আমাৰ আৰম্ভ কৰিছে পিঠাটো এনেকুৱা এটা বস্তু চাব গাইছ মানে পিঠাটো এনেকুৱা এটা বস্তু যেতিয়া প্ৰথম পূৰ্বু পিঠাটো যিদিনা পূৰ্বু সেইদিনাখন খাই ভাল লাগে সোপা দিব গিলিলেও আৰু যিদিনা শেষ হ'ব যেতিয়া শেষ হ'ব শেষ হোৱাৰ সময় ভাল লাগে এই যেতিয়া মাজতে বিহুৰ সেইকেইদিন 1 তাৰিখ 2 তাৰিখ মাঘৰ সেইকেইদিন চবৰ ঘৰতো যেতিয়া এভেইলেবল মাল হ'ব 1 টকা পইচা নাই তই মোৰ জেপ চাম মই মানিব পৰা নাই মই বাহিৰে আহিছোঁ তোক লৈ পেলাই তই মোক কি কৰিব বিচাৰ ফাঁকি দিলে আহিলি শিখৰ খালি পিঠা খোৱালোঁ আৰু কি লাগে তোক বাইকৰ উঠে ফুৰিব লৈ আহিলোঁ মই ঘৰত ভাত খোৱা নাই ভাই ভাত নাখালে একো নহয় মই যাওঁতে চাহ খাওঁ আমাৰ হোটেলত যাওঁ যোৱাৰ পিছত ধুনীয়াকৈ চাহ এটা খুৱাই লৈ যাম তোৰ হোটেলত লাগি আহোঁতে মই কি আহোঁতে তোক মই গাড়ী উঠাই দিম গাড়ী পাই দিম হ'ব গ'লে চাহ খুৱাই যাম কিন্তু চব খাম কিন্তু মই একদম চব টেষ্ট কৰিম বনাই গ'লে চাহ খুৱাই দিম কি বন বুন্দিয়াৰ লাড়ু থাকিল পেৰা থাকিল তাৰপিছত লৱংগ হ'ব যাওঁ ঠিক আছে আৰু ফুটি চুটি কিবা আছে নে আছে চাওমিন বনাব পিছবেলা তই তাতে যাব নালাগে তই এতে খাবি যাওঁ পাহাৰে তাতে যাব নালাগে এতে খাবি ইয়াতে খুৱাম তোক তাতে গ'লে তো বেছি খৰচ সেইকাৰণে কৈছোঁ ইয়াতে খুৱাম যাওঁ তোক কণী চনি খাবাই ৰক্ষা নাই তোৰ হা এক চাওমিনে দি দিয়ক 2 প্লেট হ'বনে আৰু কিন্তু আমলেট আৰু বেলেগকৈ নাই দেই এক্সট্ৰা দে নেকি এটা বিদ্যা খোচা মাৰি দিম তোক মই আৰু এক্সট্ৰাকৈ নহয় ডাইৰেক্ট এটা কণী ভাঙি দিব চাওমিনৰ লগত সেনেকৈ খালি হ'ল সেইটো হ'লে কমেই এটা কণী ভাঙি দিব 2 প্লেট চাওমিনত মিলাই দিব মানুহ আছে সিয়া মানুহ আছে তাতে সিয়াটো কি ভাবোঁ ফটো দি থৈছোঁ দিম খা চাওমিন খা এই মোকো দিয়ে চচ মই লৈ লওঁ এইটো বেছিকৈ নল'বি ৰঙালাও ৰখে লাহে খা মই দুটামান নাখাওঁ মাৰিলে হ'ব ন নুশুনটো ক'ত এটা কেঁচা নিমখ অলপ দিবি হেল্ল' মই হেৰি এয়া কিবা কাম এটাত আহিলোঁ
কিহৰ বেডমিণ্টন কাৰ কাৰণে ক'ত হ'ব দে শুনিছা না বেডমিণ্টন নেখেলিলেও হ'ব তুমি খাওঁতে হ'লে তোৰ মানে এতিয়া চাই আছে তোৰ ফালে থাক দে প্লেটকেইখন সৰু হ'লে না প্লেটটো হ'ল হৈছে মালকঞ্চি মই তাৰপৰা খা ৰুটি বনাই খা হ'ব দে হ'ব দে হ'ব দে খা ৰুটি বনাই অমিতা বচ্চন নকলে ওরা গেছি হা আৰু গেছ ফাইনেলি খাই পিনে ওলাই আহিলোঁ এইফালে মাইনাহঁতে আমাৰ দিকে চাই আছে ৰিলছ বনাই আছিল নেকি এতিয়া কি আৰু এটা কোনে ঐ না ক'ত পাইছে ঐ মঙলৈ পাইছা বাহ বাইকখন চলাব পিনে তই চলো অঁ পাৰি পাৰি কেলৈ নোৱাৰিব আৰু গেছ ফাইনেলি আমি ওলাই দিলোঁ এতিয়া মন্দিৰৰ পৰা চাওমিন এক চাওমিন 2 প্লেট খালোঁ আৰু হা अच्छा खाना खाया तूने बहुत अच्छा खाना खाया पैसा আছে না তার নেই তো পয়সা নাই যদি কি আৰু বহুত চাটা আকো নাকি আই হা পাম না এটা পাব লাগে কেইটা খানা তো দিনত 6টা 7টা যায় আজি অলপ বেছি হ'ব কিছু ফ্ৰীত পালি আৰু হ্যাঁ বাচ্চা কি হ'ব যা যা লৈ আগে যা পইচা দি আছো যা আৰু এইখিনি বাৰ আহি আমি জাষ্ট খাই উঠিছিলোঁ মাত্ৰ এক পেকেট যাওঁতে খাইছে আকৌ এতিয়া চিখৰ খাবাক লাগি পইচা লগা হৈ গৈছে তাক ল'ৰাৰ লগত হ'ল না হ'ল আকৌ খাবি তই চলো বাইক চলো ভাব এক পেকেট লাগে তোৰ তোৰ এনেই মানুহ চাইজটোহে সৰু তই গৰা তোৰ চাইজটোহে সৰু এতিয়া শিখৰ কি কমকে দিয়ে নেকি হয় নেকি এক পেকেট শিখৰ আকৌ এতিয়া গোটাইখিনি সোমাই দিলা হাগেও মই শিখৰ খাবা কথা নুশুনে নৰে বোলে শিখৰ নাখালে থাকিবা নৰে বোলে হা শিখৰটো ভাল বস্তু নহয় জানা নাজানা তই এনেই আমি নাখাওঁ আমাক দেখছে নাই সেইখান নাও বনিছি এইয়া আমি তেতিয়াৰ পৰাই দেখাই নাছিল চাওঁ এইখান নাও ঐ বা উঠবি নেকি একবাৰ হা উঠবি উঠে নেকি দোকানত কিবা এটা খাওঁ ঐ দা কি খবৰ আছো দোকানী কিবা খাওঁ আকৌ নে আকৌ অ অংকুৰ নাই নেকি ক'ত গৈছি বাপ পেচাৰ লগাই দিলে ই মোক আজি মাথা চেচ কৰি দিছে উঠ খাওঁ তোত খাওঁ খায়ে আছে তেতিয়াৰ পৰাই ই ফুৰিব লৈ গৈছিলোঁ যাওঁতে অকণমান বন্দবস্ত আছিল তই মোৰ লগত যাওঁতে কিন্তু চাওমিন খালা এতিয়া আকৌ এতিয়াতো দাদা পাপৰ খাব খুজি আছে কিয় খুলি দিবা ভয় গৈছা নাখাই দে ইমান এক পেকেট আনিলে হ'ব দে মই নাখাওঁ আৰু তাৰপৰা এক পেকেট আনিলে হ'ব 5 টকা দিলে হ'ব পইচা নাই ভাঙিলে মই পইচাটো মাৰি দুটা ফল খাবি দুটা ফল চা বিদ্যা চাই দি বিদ্যা আমাৰ তাত এইবিলাক চাৰ্ভাৰৰ কথা নাই নেগেলি নে 5 টকা 7 6 বেছি 5 টকা মাৰি দিছোঁ এইটো অংকুৰ খুলি দা তই ইংৰাজী জানা আহিছা নেকি বিদ্যা হাঁহি কিয় মাৰা সেইটো এনেকৈ কিয় এনেকৈ খেদি আহি মাৰা হে দোকানত আহিলে কাষ্টমাৰ এনেকৈ মাৰে নেকি পা আৰু গাইজ ফাইনেলি আহি পালোঁ আহি পোৱাৰ পিছত ই কৰা লাষ্ট টাইমৰ কাৰণে এতিয়া ঘৰত এক থবা যামে কথাখিনি কৈ লওঁ খাৱাটোৱে গুৰুত্ব নেকি তোৰ বেছিকৈ এই ভাঙাটো ভগো আৰু মানে আমি এতিয়া ঘৰত যাম আহি পালোঁ এক থবা যাম ঘৰত
কথা মাৰি দিম তোক কথা মুখত ঠিকনা মাৰি দিম কথাখিনি কৈ ল'বা দেই তাৰপিছত এতিয়া আহি পালোঁ আহি পোৱাৰ পিছত একদম পালোঁ আমাৰ গাঁও এক ঘৰত থ'ম মই ই মোক কৈছিল যাৱাৰ পৰা হাক লাগি খোৱাৰ দায়িত্ব সেইকাৰণে লাষ্ট টাইমত পাপৰ খাব ভাঙাটো গিয়াই দিলি মোক ভাল চাই এজন নিদিলি এতিয়া আমি খাম কোনে আগতে শেষ কৰিব পাৰি একেও মানুহ আছে আইতা তোৰ আইতা নে আইতা কোনে আগে শেষ কৰিব 1 2 3 তুমি যাবা নাই মই তুমি নহয় গৈছে Coba. Satu. Komen কৰি কোনে আগতে জিকিল কমেণ্ট কৰি জনাব বাই বাই আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে কি কৰিব শ্বেয়াৰ কৰিব বাই বাই আৰু গাইজ ফাইনেলি আমাৰ উইনাৰ হ'ল বিদ্যাৱতী নহয় ইফালে আছে আমাৰ গদা ফাৰ্ষ্ট মানে জিকছি মোতকৈ আগতে হ'ল আৰু এতিয়া ব'লক আমি যাওঁ